হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই চেনেল গীতাঞ্জলি এনজয়মেণ্ট। আজি আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছোঁ আৰু মই আছোঁ বৰ্তমান আমাৰ মামাহঁতৰ ঘৰলৈকে। আৰু চাওকচোন ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে, অ' মাই গড। আৰু আপোনালোক কেনে আছে জনাব দেই গাইজ। আৰু আপোনালোকক আজি ভিডিঅ'টো দেখাই গৈ আছোঁ। আৰু এই দুজনে চাইকেল চলাই আছে আৰু চাইকেলত মানে পাম্প নোহোৱা হৈ গ'ল, চ' সেইকাৰণে পাম্প দি আছে। আৰু মই মানে অকণমান এনেই মোৰ চেহেৰাটো দেখাই দিলোঁ দেই গাইজ। আৰু এতিয়া বৰ্তমান মই চাইকেলখনৰ ওপৰত বহি আছোঁ আৰু এজন হৈছে মামাৰ ল'ৰা ছোৱালী, চ' দুজনে আছে। আৰু মই বহিলোঁ এতিয়া মোৰ মেইন কামত, কাপোৰ চিলাই। চাদৰ মেখেলা এযোৰ মানে মই চিলাই কৰি আছিলোঁ আৰু পটি কাটি আছোঁ, চ' অকণমান ভিডিঅ'টো দি দিলোঁ। চ' চিলাব ভালদৰে নাজানো, কাটিং শিকিছিলোঁ, বাট আজিয়ে ফাৰ্ষ্ট মেখেলা চাদৰযোৰ চিলাইছোঁ। চ' লাহে লাহে কৰি যাওঁতে আধাটো লাগিয়েই গ'ল সময়। আৰু এতিয়া পটিটো কাটি ধুনীয়াকৈ কাপোৰযোৰ বগা হয়, বগাত গুলপীয়া আৰু কলাৰে ফুল বাচা আছে, তো পটিটো চাই দেখিছেই চাগে। আৰু ধুনীয়াকৈ মই চাদৰত পটিটো লগালোঁ লাহে লাহেকৈ। আৰু আমাৰ সৰু ধুনীয়াকৈ ভিডিঅ'টো মোক কৰি দিছে। চ' আজিলৈকে ভিডিঅ'টো ইমানতে থাকিব। চ' আজিলৈকে বাই বাই। আৰু অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিলে। আৰু কেনেকুৱা হৈছে চিলাইটো ক'বচোন দেই, অকণমানে চিলাইছোঁ। চ' আপোনালোক কেনে আছে কমেণ্ট কৰি জনাব। চ' আজিলৈকে বাই বাই গাইজ, লাভ ইউ অল।